हेलो गाइस, वेलकम बैक टू मोर आईडी चैनल। आज आपनालोকক এই ভিডিওৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম এনপিএছৰ পাছৱৰ্ড যদি পাহৰে কেনেকৈ আকৌ বনোৱা হয়, আৰু যদি আপোনাৰ ওচৰত প্ৰাণ নাম্বাৰ আছে কিন্তু পাছৱৰ্ড নাই তেতিয়াহ'লে কেনেকৈ ক্ৰিয়েট কৰা হয় এই সকলোখিনি মই স্টেপ বাই স্টেপ ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু আপোনাৰ পাৰ্চনেল ডিটেইলছ কেনেকৈ চাব, কেনেকৈ আপডেট কৰিব সেইখিনিও মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, আৰু যদি আপুনি প্ৰথম যদি মোৰ চেনেলত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। যিকোনো ব্ৰাউজাৰত গৈ CRANSDL বুলি লিখি সাৰ্চ কৰি ল'ব। সাৰ্চ কৰাৰ পিছত ওলালে আৰু CRANSDL তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যেতিয়া এই পেজটো ওলাব তেতিয়া ৰিছেট পাছৱৰ্ডত ক্লিক কৰিব। ৰিছেট পাছৱৰ্ড ইয়াতে দুটা অপশ্যন আছে, তাৰে ৰাইট সাইডে থকা ইনষ্টেন্ট সেট তাত ক্লিক কৰিব। তাৰপিছত জেনাৰেট OTP ক্লিক কৰিব। প্ৰাণ নাম্বাৰত আপোনাৰ প্ৰাণ নাম্বাৰ, ডেট অফ বাৰ্থত আপোনাৰ ডেট অফ বাৰ্থটো। OTPৰ কাৰণে দুটা অপশ্যন দিয়া আছে, এটা হৈছে SMS আৰু এটা হৈছে ইমেইল। SMS লাগিলে আপুনি SMS-ত ক্লিক কৰিব, ইমেইলত লাগিলে ইমেইলত ক্লিক কৰিব। পাছৱৰ্ডটো আপুনি নিজে ক্ৰিয়েট কৰিব লাগিব। কেপচাৰ যিটো ভেলু আছে কেপচাৰ ভেলুটো এণ্টাৰ কৰাৰ পিছত সাবমিট বটনত ক্লিক কৰিব। NPSৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা OTP যাব, এই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি আকৌ সাবমিট বটনত ক্লিক কৰিব লাগিব। আপোনাৰ পাছৱৰ্ডটো হৈ গৈছে। ক্লিক হিয়াৰ টু লগ ইনত গৈ লগ ইন কৰি চাব পাৰে। একেবাৰে ওপৰত থকা ছাবস্ক্ৰাইবাৰ্ছত আহি ইউজাৰ আইডিত আপোনাৰ প্ৰাণ নাম্বাৰটো, পাছৱৰ্ডত আপুনি যিটো পাছৱৰ্ড বনালে সেইটো, আৰু এণ্টাৰ কেপচাত যিটো কেলকুলেশ্যনৰ ভেলু হ'ব সেই ভেলুটো এণ্টাৰ কৰি সাবমিট বটনত সাবমিট কৰিব লাগিব। লগ ইন হোৱাৰ পিছত আপুনি আপোনাৰ সকলোখিনি ডিটেইলছ ইয়াতে চাব পাৰিব। ট্ৰানজেকশ্যন অনলাইন, ইনভেষ্টমেণ্ট চামাৰী, ডেমোগ্ৰাফিক চেঞ্জেছ, গ্ৰিভেন্স, ভিউ, কণ্ট্ৰিবিউশ্যন এণ্ড উইথড্ৰল, পাছৱৰ্ড মেনেজমেণ্ট, এই সকলোখিনি আপুনি চাব পাৰিব। আৰু যদি আপুনি পাৰ্চনেল ডিটেইলছ চাব বিচাৰে তেতিয়াহ'লে ভিউত গৈ পাৰ্চনেল একাউণ্ট ডিটেইলছত আহি ইয়াতে সকলোখিনি চাব পাৰিব। ইয়াতে ওপৰত দেখাইছে পাৰ্চনেল ডিটেইলছ, নমিনেশ্যন ডিটেইলছ, তেনেকৈ। এমপ্লয়মেণ্ট ডিটেইলছত আহিলে আপুনি এমপ্লয়ী ডিটেইলছখিনি পাব, আৰু KYC ডিটেইলছত আহিলে KYC সম্পৰ্কীয়খিনি পাব। আৰু আপোনাৰ কিবা আপডেট কৰিবলগীয়া থাকিলে ডেমোগ্ৰাফিক চেঞ্জত ক্লিক কৰি আপডেট পাৰ্চনেল ডিটেইলছত ক্লিক কৰিব। এই পেজটো অপেন হোৱাৰ পিছত আপোনাৰ যিটো আপডেট কৰিব লগা থাকে এই অপশ্যনটোত ক্লিক কৰিব। মই ইয়াতে বেংক একাউণ্ট ডিটেইলছ আপডেট কৰা দেখুৱাম আপোনালোকক। লোডিং হৈ আছে। এই পেজটো অহাৰ পিছত আপডেট বেংক একাউণ্ট ডিটেইলছ টিক কৰা থাকিবই। আপডেট বেংক ডিটেইলছ বুলি য'ত অপশ্যন আছে তাত ক্লিক কৰিব। বাকী সব সেমেই আছে। এই পেজটো অপেন হোৱাৰ পিছত আপোনাৰ পুৰণা ডিটেইলছ আপোনাক দেখুৱাব। অলপ ওপৰলৈ স্ক্ৰল কৰাৰ পিছত তলত আপোনাৰ নিউ বেংক ডিটেইলছ অফ ছাবস্ক্ৰাইবাৰ লিখা থাকিব। যি বিচাৰে সকলোখিনি ফিল আপ কৰি ল'ব শুদ্ধকৈ। এডিট বেংক ডিটেইলছত ক্লিক কৰাৰ লগে লগে এনেকৈ পপ আপ এটা আহিব, ডু ইউ ৱান্ট টু এডিট বেংক ডিটেইলছ, তাত অ'কে কৰি দিব লাগিব। বেংকটো যিটো এৰিয়াত আছে এই বেংকৰ পোষ্টেল ইণ্ডেক্স নাম্বাৰ অৰ্থাৎ পিন কোডটো বহাব লাগিব। পিন কোডটো বহাই সাৰ্চ কৰি দিয়াৰ লগে লগে বাকী ডিটেইলছখিনি আহি যাব।
আৰু একেবাৰে তলত যিটো বেংক একাউণ্ট লিংক টু আধাৰ আছে, আপোনাৰ যদি লিংক কৰি থোৱা আছে তেতিয়াহ'লে তাত টিক কৰি দিব। আকৌ এবাৰ আপুনি ওপৰৰ পৰা তললৈ এবাৰ চেক কৰি চাই ল'ব ক'ৰবাত কিবা থাকি গৈছে নেকি। সকলোখিনি কনফাৰ্ম হোৱাৰ পিছত পেনি ড্ৰপ বুলি লিখা থাকিব, এই পেনি ড্ৰপত ক্লিক কৰিব লাগিব। ইয়ৰ বেংক একাউণ্ট ভেৰিফিকেশ্যন ইজ ছাকচেছফুল দেখাইছে, তাৰমানে নতুন বেংক একাউণ্টৰ যিটো ডিটেইলছ আমি আপডেট কৰিছিলোঁ এই আপডেটখিনি অলৰেডি হৈ গৈছে। আপডেটটো লগালগ হৈছে নে তাকো চেক কৰিবলৈ ভিউ অপশ্যনত গৈ আকৌ পাৰ্চনেল ডিটেইলছত আহি আমি বেংক আপডেট কৰিছিলোঁ, গতিকে বেংক ডিটেইলছত আমি চেক কৰিম। বেংক ডিটেইলছ অলৰেডি আপডেট হৈ গৈছে। আপুনি যদি NPS-ৰ পইচা পাৰ্চিয়েল উইথড্ৰ কৰিব যদি বিচাৰে তেতিয়াহ'লে তাৰ ভিডিঅ' মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে তাত গৈ এবাৰ চেক কৰি চাই আপোনালোকে নিজে NPS-ৰ পইচা উইথড্ৰ কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব, আৰু আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ'সমূহ সময়মতে পায়।